গুড মৰ্নিং সকলোকে মোৰ পিছে আজিকালি গুড মৰ্নিং এনেকৈহে আৰম্ভ হয় প্ৰেছাৰটো অকণমান বাঢ়ি আছে আজি দুদিনমান ধৰি ইমানো নহয় কিন্তু অকণমান বাঢ়ি আছে হ'লেও ভয় লাগে দিয়কচোন এইটো সময়ত প্ৰেছাৰ বাঢ়ি থকা মানে এয়া ৰাতিপুৱা গধূলি দিনত এনেকৈ তিনিবাৰকৈ চেকআপ কৰোঁ আৰু একেবাৰে কম পাৱাৰ এটা মেডিচিনো খাইছোঁ বাৰু মই কিন্তু প্ৰেছাৰটো বৰ্তমান নৰ্মেলে আছে তেওঁ খোজ কাঢ়িব যোৱাতে এয়া পিঠা আনিছিলে মই দেখাইছিলোঁ নহয় আগৰ ভিডিঅ'ত আমাৰ ইয়াতে এখন খুব ধুনীয়া পিঠাৰ দোকান পায় মানে ভেৰাইটিজ পিঠা পায় তাৰ পৰাই লৈ আহিলে মোৰ পিছে প্ৰিয় পিঠা এই বইল পিঠাটোহে খুব খাই ভাল পাওঁ বইল পিঠাটো আৰু আনিছিলে পাভ মাছ বহু দিনৰ পৰা খাম বুলি কৈ আছিলোঁ সেইকাৰণে আনি দিলে আৰু ভাত বনাব যোৱা সময়ত দুটা তিনিটা বস্তু নাছিলে ভাবিলোঁ এইবাৰ প্ৰথম অৰ্ডাৰ দি চাওঁচোন ফ্লিপকাৰ্টৰ পৰা কাৰণ আজিকালি যিহেতু এইটো সুবিধা ওলাইছে ভাবিলোঁ মই ট্ৰাই কৰি চাওঁ ভালে আহিছে বাৰু বস্তুকেইটা আৰু এয়া দালি ভেন্দি আলু ভাজি আৰু মাছৰ আঞ্জা বনালোঁ আজিলৈ ইমানেই